গাইজ আহকচোন আজি আমি গাঁৱৰ পৰিৱেশ চাওঁ। গাঁৱলৈ আহিছোঁ, গাঁৱৰ পৰিৱেশটো কেনেকুৱা লাগে আপোনালোকক দেখাম মই। এয়া চাই লওকচোন কিমান ধুনীয়া ধুনীয়া। এয়া এইটো হ'ল জেতুকাৰ গছ হয় আৰু ইয়াতে ফুলৰ গছো আছে, নাৰিকলো আছে। এয়া এইডাল জবা ফুল হয়। গাঁৱৰ পৰিৱেশ খুবেই মজা। আপোনালোকক মই দেখাই আছোঁ গাঁৱৰ পৰিৱেশটো, আপোনালোকে চাই থাকিবচোন। এয়া মোৰ মাৰ ঘৰ হয়, মাৰ ঘৰত আহিছোঁ মই ফুৰিব। আপোনালোকক দেখাই দিছোঁ আৰু এবাৰ মই গাঁৱৰ পৰিৱেশটো। সেয়া আপোনালোকে চাই থাকক। সেয়া ধুনীয়াকৈ ৰ'দত থৈ দিছে এয়া কাপোৰ চাপোৰ মেলি। আৰু ইয়াতে আছে মুৰ্গী। সেয়া মুৰ্গীকেইটা কিমান ধুনীয়াকৈ ধান খাই আছে আৰু লগত আছে এটা পাৰ চৰাই। আৰু এইফালে অকণমান গছ লগাই দিছে আৰু ইয়াতে এখন স্কুটি আছে। পাৰ চৰাইটো আগুৱাই আগুৱাই গৈ আছে ইয়াতে। আৰু এইটো পাৰ চৰাই ৰাখিবৰ কাৰণে বাঁহ বনাইছে। এয়া বাঁহৰে ধুনীয়াকৈ বনাইছে। আৰু এইফালে আহক, ইয়াতে এখন চৌকা আছে। গাঁৱলীয়া ভাষাত আমি আশা বুলি কওঁ, কিছুমানে চৌকা কয়। ইয়াতে গৰম পানী বনোৱাৰ কাৰণে এয়া পানী দি থৈ দিছে আৰু জুই দিয়া নাই। আৰু ইয়াতে আছে মুৰ্গীৰ বাঁহ। ৰাতি হ'লে ইয়াতে হাঁহ মুৰ্গী সকলো থাকে। এয়া পাৰকেইটাই আছে ইয়াতে, ইমান ধুনীয়া লাগিছে পাৰকেইটা। আপোনালোকৰ ভাল লাগিছেনে পাৰকেইটা? আৰু এইটো হৈছে গোহালি ঘৰ। আৰু ইয়াতে ৰাতি হ'লে গৰু ৰাখে আৰু এতিয়া গৰু নাই, এতিয়া দিনৰ ভাগত পথাৰত দি দিছে। আৰু এইখন ডাঙৰ চালনী, বৰ চালনী বুলি কয়। ইয়াতে ধানৰ দিনত ধান মাৰিলে ধান চালিব পাৰি। এয়া নিজে বনাইছে এইবিলাক। এইটো গোহালি ঘৰ হয়। ৰাতি হ'লে আৰু গৰু ৰাখি দিয়ে। এতিয়াতো দিনত হয়, দিনৰ ভাগত গৰুবিলাক লৈ পথাৰত দি দিছে। আৰু এইটো হ'ল দমকল। এয়া এইটো দমকল, ধুনীয়াকৈ মাৰি দিলে পানী ওলায়। টাউনত এইবিলাক ক'ত পাব আৰু, গাঁৱত এইবিলাক হয়, পানীৰ অভাৱ নাই। ধুনীয়াকৈ দমকলটো মাৰি দিলে পানী ওলাই যায়। মই ভৰি দিও দেখা দিছোঁ, ইমান ধুনীয়াকৈ মাৰি দিওঁতে পানী ওলাইছে। আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাব। বাই, থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ কাৰণে। অন্য এটা ভিডিঅ'ত লগ পাম। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু মুৰ্গীয়ে চিল্লাই আছে। বাই, থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ কাৰণে।